কি হল এনেকে বহি থাকাত কৰি অলপমান বজাৰত যাই বজাৰ কৰি তো আনবা পাৰা দুপৰীয়া কি ৰান্ধিম কালি দেখোন 2 মনা কৰি বজাৰ আনি দিলো কি কলি হিলান তাৰে কিবা ৰান্ধিলি হল না তাতে খালি সবজি গিলান হে লৈ আছা অলপমান মাছ আৰু মাংস যাই লৈয়া এটা দিন মাছ আৰু মাংস নহা কৰি ভাত খাবা নৰা নেকি আজি 2 সপ্তাহ ধৰি খালি সবজিয়ে খাই আছো মাছ আৰু মাংস আনাটো বাদ দি মই যে দেখাই নাই আজি যদি খালি সবজিয়ে বনাবা লাগিল মই আজি ভাতে নাবনাম কি সিপিটা মানুহৰ পালাত পৰছো মই মাছ মাংস নহা কৰি ভাতেই পেটত নাযায় কাৰো ফটাফট বজাৰত যা আৰু লৈয়া হ'ব দে বাবা যাং আব্বা কি খবৰ মোৰ খবৰ চিৰদিন ভালে থাকে কিন্তু তুইয়ে বেয়া কৰা মই কেনেকে বেয়া করলো তোর খবর দুনিয়াৰ অক্কাম গিলান কৰি ফুৰা আৰু সাৰাখানৰ মানুহ আহি মোক বিচাৰ দিয়ে কিয় আমার বয়সত কি তুহা কাম করা নাছিলি আমি একলাই করু নাকি আজিকালিৰ চাৱা গিলানক কিছু কোৱাই নাযায় এটা কথা ক'লে 3টাৰ উত্তৰ দিয়ে বজাৰত যাতো অলপমান মাছ লৈয়া মই মাছ নাখাং মাছত দুনিয়ার কাটা থাকে মই খাসির মাংস খাম হাৰামজাদা খাচীৰ মাংস 1 কেজি 500 টাকা যা তুই 200 টাকাৰ মাছ লৈয়া তুই কি সিপিডা মানুরে নিজর চাহা পাহা গিলানকো ভাল করি নোখোৱা তোক বহে বহে খুৱাব লাগছো না সেয়ে বহুত যা পটাপট লৈয়া হব যাবা লাগছো কোন সিপিডা মানুহৰ ঘৰত জন্ম লৈছো না কবাই নাপাং যা তোৰ মাৰ পৰা 200 টাকা লৈ যা 200 টাকা হবা নহয় 300 টাকা লাগবো 100 টাকা মোক লাগবো বাজাৰ কৰি দিম যে ঐ পিংকি তুই এখনো মোৰ ওপৰত ট্ৰাক কৰি আছা মই তোক ইমান ভাল পাং তথাপি কিয় এনে কৰা মোৰ লগত তুই এমান মিছলীয়া মানুহ মই এমান মিছা কথা কোৱা মানুহ মোৰ জীৱনতো দেখা নাই তোৰ কেটিএম বাইক আছে বুলি মোক মিছা কথা কিয় কৈছা ঐ পিংকি তুই মোক ভাল পাৱ না কেটিএম বাইকো যোন ল'ৰাৰ কেটিএম বাইক নাথাকে সেই ল'ৰাক কায়ো ভাল নাপায় ঐ সোনা আহিলা বাদ দিৰে ইমান দিনৰ পিছত লগ পাইছো আহ কফি খাং দুইজনে 1 কাপ কফিৰ বাহিৰে তুই আৰু বেলেগ মোক কি খুৱাব পাৰিবি 200 টাকা কোনো রকম বাজার করবার নামত লই আইছো এটা বাজার করা বাদ দি যদি এর পিছত খরচ করে দিন কেনা হব কি করিম উপায় নাই আজি তো খুৱাবাই লাগবো নহলে মোর মইনা পাখি উড়ি যাব বেলেগৰ লগত হব দে ইমান ইনসাল্ট করবা নালাগে তোর জি মন যায় তাকে খা কোনো চিন্তা করবা নালাগে মোৰ কিছু খাবা ইচ্ছা নাই তোৰ কিবা খাব মন আছে যদি খা আৰু যা ইমান খং ভাল নহয় পিংকি ৰ মই তোৰ কাৰণে স্মোক চিকেন আনবা দিম তই বিৰাট ভাল পোৱা না হ'ব দে ইমান ফোর্স কৰবা লাগছা যদি অলপমান খাই লওঁ মোর সোনা পাখিটা রাগ কমিল কি জানি কালটোৰ মাক কি হলে 2টা বাজি গেল ইপিও ৰান্ধা বাঢ়া হোৱা নাই নেকি ভোক লাগছে দি কি আছে খাবা দি তৰকাৰী এতিয়ালৈকে আহিয়ে পোৱা নাই সেইকাৰণে ময়ো আজি কিছু ৰান্ধা নাই মাছ আনবা যে গেল মাছ কি লৈ অহা নাই নেকি নাই মাছো নাই মাছ আনবা যোৱা মানুহৰো কোনো খবৰ নাই তে মাছ আহি নাই পোৱা বুলি তুই কি বেলেগ চব্জি ৰান্ধবা পাৰা নাই হা মই কৈছো নহয় মাছ মাংস নহলে মই আজি কোনো চব্জিয়ে নাবনাং চালাই হাৰামজাদা চাৱা টাকা যে মই পাবা লাগে ইক দিছে কত ৰ আহক খালি কৰ